ইউপিপিএল सरकार खुंनाय समाव से रांबो लायबिलिटि जायाखै। বিটিআর সরকারের এই সারি বছরত এটা টাকাও লাইবিলিটি হওয়া নাই, ধার হওয়া নাই। বিদেশনি थाइसेबो राङा गिदिंना थांफिनाखै। আৰু কোনবাই কৈছে যে পইচা ঘূৰি গৈছে। আজি এজি ৰিপৰ্ট বিলাক চাও কত 58 পইচাও ঘূৰি যোৱা নাই। प्रमोद बर' हाटाव हाग्रामा महिलारी हाटाव आं बुङा प्रमोद बर'नि बिबुंथि। हाग्रामा कत हाटाव तेखेत सकले কৈ আছে प्रमोद बर' हाटाव মইতো हाग्रामा ইয়াতে জন্ম পাইছে ইয়াতে থাকিব। দেবাৰগাঁৱত ঘৰ আছে, বেলেগত ঘৰ আছে মই নাজানো। হাগ্ৰামা হাটাও কিবা এই শব্দবিলাক আমাৰ তাত নহব। বিদেশनि गुबुन बियाबफोराव जानानै थांनाय बायदिनो बाक्सानि बागानपारायावबो मुलाम्फागिरिफोरजों लोगो हमनाय आरो समाज रांखान्थियारि सांग्रांथि मेल हाबाफारि जानानै थाङो। बिटिसि बिसायख'थिखौ नोजोर लाखिनानै मोनफ्रोमबो राजखान्थि दोलोआ गावबा गावनि दोलोखौ गोख्रों खालामनायखौ नुनो मोन्दों। आथिखालाव बिटिसिआव सरकार खुंनाय इउपिपिएल दोलोआबो गावनि दोलोखौ गोख्रों खालामनो उन जाना थानायखौ नुनो मोनाखै। बेबायदिनो दिनै बाक्सा जिल्लानि सिङाव थानाय 25 नं बागानपारा बिटिसि बियाबनि सिङाव थानाय मुलाम्फागिरिफोरखौ लानानै मुलाम्फागिरिफोरजों लोगो हमनाय आरो समाज रांखान्थियारि सांग्रांथियारि मेल हाबाफारि लायो। बे सांग्रांथियारि हाबाफारियाव बाहागो लानानै बिटिआरनि गाहाय खुंगिरि प्रमोद बर'आ बुङोदि बिटिआरआव जौगानायनि आसनिनि गेजेरजों दिनै बागानपारा बियाबनि मुलाम्फागिरिफोरखौ सांग्रांथि लाबोनो नाजादों। लोगोसे फैगौ बिटिसि बिसायख'थियाव मोन 40 था बियाबनि थाखाय इउपिपिएल दोलोआ थियारि जाबाय। इउपिपिएल सरकार खुंनाय समाव से रांबो लायबिलिटि जायाखै आरो बिदेशनि थाइसेबो रां गिदिंना थांफिनाखै होनना आथिखाल राजखान्थि थासारिखौ लानानै खौरां बिजोङाव ओरैबायदि बुङो। কাউন্সিলতো তেনেকা 52 কোটি টকাৰ ট্ৰেক্টৰ নাই। 152 কোটিটো আৰু এইটো ঈশ্বৰেহে ভাবিব। আৰু এইটো আমাৰ তাত 152 কোটি কাউন্সিলৰ ট্ৰেক্টৰ মানে বাজেটে নাই। আমাৰ গোটেই এগ্ৰিকালচাৰৰ বাজেটটো 27 কোটি। গতিকে আজি কোনবাই টাইপ মাৰি পেলাই হয়তো বিৰোধীৰ মানুহবিলাক প্ৰচাৰ কৰিছে, বহুত কৰে। এই পিএনআৰডি ডিপাৰ্টমেণ্টত 500 কোটিৰ ওলাই, স্পৰ্টছ ডিপাৰ্টমেণ্টত 200 কোটিৰ ওলাই, সদায় ওলাই থাকে। আমি বহুত কেছ দিলোঁ, বহুত এইটো এফআইআৰ দিলোঁ। চ' ইয়াৰ ওপৰত কেছো চলি আছে, কিন্তু এটা চাম আছে, এটা চক্ৰ আছে বদনাম কৰিবলৈ। আজি লিখিছে কিমান প্ৰমোদ বৰই মানে 1000 কোটি খালে, 2000 কোটি খালে। চ' এইবিলাক মানে অবাস্তৱ। গতিকে আজিৰ সময়ত ৰাইজে বুজি পায়, আমিও বুজি পাওঁ। আমি তেনেকা কৰিবলৈ হ'লে মানে বিজনেছ কৰিব গ'লো হয়, সমাজ সেৱা কৰিবলৈ নাহিলে হয়। টকা যদি লাগে বিজনেছ কৰক, সমাজ সেৱা কৰিবলৈ আহিলে টকা পইচাৰ কথা নাই। গতিকে বিটিআৰ চৰকাৰৰ এই চাৰি বছৰত এটা টাকাও লাইবিলিটি হোৱা নাই, ধাৰ হোৱা নাই। আৰু কোনবাই কৈছে যে পইচা ঘূৰি গৈছে। আজি এজি ৰিপৰ্টবিলাক চাওক কত 58 পইচাও ঘূৰি যোৱা নাই। কিছুমান ডাঙৰ নেতাবিলাকো মানে আনৰিয়েলিষ্টিক কথাবিলাক কয়, মানুহক বিপদে পৰিচালনা কৰিব বিচাৰে। কিন্তু ভুল কথা কয়, মিছা কথা কয় যদি ৰাজনীতি কৰিব বিচাৰে, এই ৰাজনীতিটো বেছিদিন নিটিকিব। মিছা কথা কয়, ভুল কথা কয় ৰাজনীতিত কৰাতকৈ ঘৰত বহি থকাই ভাল। মই সেইটোকে প্ৰিফাৰ কৰোঁ। কিন্তু 35 লাখ জনসাধাৰণ 30-40 বছৰ কিমান মাৰি হিংসি বিভিন্ন পৰিৱেশৰ মাজত আহি আজি অলপ হাঁহিবলৈ শিকিছে, হাঁহিবলৈ বিচাৰিছে। মই সকলো জনগোষ্ঠী মিলিজুলি থাকিব বিচাৰিছে। আজি যদি ইয়াত কোনোবা মিছা কথা কয়, ভুল কথা কয়, কাৰোবাৰ দোষ জাপি দি এনেকা যদি কৰিব বিচাৰে, এইটোতো ভাল কথা নহয়। ইয়াম আছে, তেখেতসকলৰ MLA আছে, এজন দুজন যিমানেই নাথাকক। চ' এটা ৰাষ্ট্ৰীয় দল হিচাপে তেখেতসকলে এই অঞ্চলত কাম কৰি আছে। তেখেতসকলৰ এজেণ্ডাটো তেখেতে জানিব, আমাৰ এজেণ্ডাটো আমি জানিম। চ' গতিকে আজিৰ সময়ত মই বিজেপিৰ কথাটো এনচাৰ দিব নোৱাৰোঁ, ইউপিপিএলৰ কথাটো সুধিলে এনচাৰ দিব পাৰে। ইতিমধ্যে ইউপিপিএলৰ বহুকেইজনে বিজেপিত দেখা নাই কোনে কৰিছে। এনেকা কথাবিলাক ওলাই থাকে, কোনোবাই সোধে, কিন্তু মইতো দেখা নাই কোনে জইন কৰিছে। এজিপিৰ লগত মিত্ৰতা হ'ব নেকি? এজিপিৰ লগতো মিত্ৰতা অলৰেডি আছে। আমি এজিপিৰ লগতো আছোঁ, বিজেপিৰ লগতো আছোঁ। কেন্দ্ৰীয় ৰাজ্য চৰকাৰ চলি আছে, কাউন্সিলতো চলি আছে। গতিকে পৰৱৰ্তী সময়ত আহি থকা নিৰ্বাচনত কি হ'ব এইটো নাজানো। কিন্তু এজিপি এটা আঞ্চলিক দল হিচাপে তেখেতসকলে যিটো আমাৰ কাউন্সিল এৰিয়াত আগতো ইলেকশ্যন খেলিছিলে এটা দুটা। চ' এইবাৰো তেখেতসকলে কিছুমান ইলেকশ্যন খেলিব বিচাৰে, তাত আমাৰ কোনো বাধা নাই। হাগ্ৰামা হাটাও নাই, হাগ্ৰামা ক'ত হাটাও? তেখেতসকলে কৈ আছে প্ৰমোদ বড়ো হাটাও। মইতো হাগ্ৰামা ইয়াতে জন্ম পাইছে, ইয়াতে থাকিব। দেবাৰগাঁৱত ঘৰ আছে, বেলেগত ঘৰ আছে যদি মই নাজানো। হাগ্ৰামা হাটাও কিবা এই শব্দবিলাক আমাৰ তাত নহ'ব। আমি চবকো বিচাৰোঁ, চবেই থাকক, চবেই কাম কৰক, কাজিয়া পেচাল কৰিব নালাগে। ৰাইজেহে মেণ্ডেটটো দিব। মই হাটাও বুলি ক'লে হাটাও কৰিব নেকি? তেখেতে যদি বেছি মৰম কৰে তেখেতকে দিব, মোক মৰম কৰি যদি মোক দিব। গতিকে আজিৰ সময়ত ৰাজনীতিটো ইমান মানে টুলুঙা মন্তব্য কৰি মানে পাৰ্লিয়ামেণ্টাৰী কথাবিলাক কয়, মানে যিবিলাক কথা আমাৰ সমাজৰ কাৰণে কোনো প্ৰয়োজন নাই, এনেকুৱা কথাবিলাক কয় ৰাজনীতি কৰাটো মই নাভাবোঁ।